আজিতো এনআৰচিৰ লাষ্ট হেৰি এখন আহিছে গম পাইছো বহুত মানুহৰ নাম অহা নাই এতিয়াও কি হ'ব ধৰিবই পৰা নাই তাৰ কালি নিউজ এটা পাইছিলো 52 ঘৰ বোলে বাংলাদেশী খেদি থৈ আহিলেগৈ বোলে ঘৰত থৈ আহিলেগৈ থৈ আহিছে ভালে হৈছে তাৰপিছত আৰু আজি হেৰিখন আহিল আহোঁতেতো এতিয়া সম্পূৰ্ণ গোটেইবোৰ মানুহৰ নাম অহাই নাই গম পাইছে না তহঁতৰ আহিল নে গম পাইছে না মইতো চাব জানো কিন্তু চাব লাগিব মইতো চালো মোৰতো আহিছে আমাৰ গোটেই ঘৰৰ সকলোৱে আহিছে তহঁতৰতো চাই দিওঁ ৰখচোন নেটটো অন কৰি ল'ব নেটত চাব লাগিব ৰখন এতিয়া আহিব নামটো ওলাব লাগিব তহঁতৰো তহঁতৰ আহিছে ঐ গম পাইছে না চাৰি তহঁতৰ এইটো তোৰ নামটো এইটো নে এইটো বাপেৰ নামটো এইটো তোৰ মায়েৰ নামটো লাষ্টত তোৰ এইটো নামটো আছে দেখিছে না তহঁতৰ চবৰে নাম আহিছে গম পাইছে না তাকে এতিয়া বাকীবিলাক গাঁৱৰ বহুতৰ অহা নাই বোলে গম পাইছে না ঐ তহঁতৰ এনআৰচি নাম আহিল নে কথাটো গমেই পোৱা নাই দেখোন তাকে এতিয়া নিউজত দি আছে কথাটো গম পোৱাই ভাল আছে এই চুনুৱে চাব জানিবচোন চুনু ওচৰলৈকে যাওঁ ব'চোন যাওঁ তহঁতে কি কৰি আছ এই এনআৰচি নাম চাই আছো ৰ আমাৰ নামকেইটা চাই দেচোন আমাৰ তিনিটা নামটো চাই দেচোন এনআৰচি নাম চাই দিলে কি খুৱাবি দেখোন আমাক হ'ব দে কিবা এটা খুৱাই দিম দে চিন্তা নকৰিবি ৰাতিকে এইটো কৰিবি না পিছত বেঙেনা চেঙেনা নিদিয় তোক বহিলৈ চাই লওঁ দে এই তোৰ নামটো আহিছে মোৰ নামটো চাচোন মোৰ নামটো চাওঁ ৰ এই তহঁতৰ গোটেই ঘৰৰ নাম আহিছে দেই টেনচন নলবি ভাই আৰু মোৰটো খুৱাই দিম মই মোৰটো এই তহঁতৰ আহিছে গোটেই চবৰে আহিছে এনআৰচি নাম কৈছে না চবৰে আহিছে বহুত গাঁৱৰ বহুতো অহা নাই গম পাইছে এতিয়ালৈকে গোটেই সবাই আহিছে কিছুমান অহা নাই দে আহিব লাহে লাহে দে হ'ব দে ৰাতি খানাটো এইটো দিব লাগিব হ'ব দে হ'ব তোমাকে চাই আমি আরো কাছে তোমাকে বলার আরো কথা আছে আমি বলতে পারি না মুখে তওবা তওবা দিলে যখন লাগে আহা ফুটবল টিমটো লৈ কলে যায় তহঁতে ওইটো আমাৰ শ্বশুৰবাৰী যাব শ্বশুৰবাৰীত কি কৰিবা যাওঁ এই মাইকীটো বোলে এটা হৈছে বোলে তাকে লৈ আহোঁ ইমান সোপা আছে আৰু এটা জন্ম দিছে এই বুঢ়া কালত তই নাম চাই আছো তই কলে যা নাম আহিছে নেকি আমাৰ আমাৰ কেইটাও চা ভালকে চাই দেখোন দেখাত বাংলাদেশী যেনে লাগিছে বাংলাদেশী নহয় চাইছো বাংলাদেশী চালা তাৰ লুঙি চা বাংলাদেশী বুঢ়া তোৰ নাম দেখোন অহা নাই তই বাংলাদেশী নেকি অহা নাই বুঢ়া তোৰ নাম অহা নাই তই ঐ বুঢ়া তই বাংলাদেশী ইয়াত তই তোৰ নাম অহা নাই ইয়াত আজিৰ ভিডিঅ'টোত আমি এনআৰচিৰ বিষয়ে সৰু কমেডি ভিডিঅ' এটাহে বনাইছোঁ কাৰণ এই ভিডিঅ'টোত যিখিনি কাম কৰিছোঁ আমি সকলো অসমবাসীয়ে আমি এনেদৰেই বাংলাদেশীবোৰ আমি অসমৰ পৰা খেদিব লাগিব নহ'লে দুদিনৰ পিছত আমি ভূপেন মামাই কোৱাৰ দৰেই আমি নিজৰ এই দেশতেই বিদেশী হৈ পৰিব লাগিব চ' আমি সকলোৱে মিলিজুলি যদি অসমৰ পৰা বাংলাদেশীবোৰ নেখেদোঁ তেতিয়া আমি দুদিনৰ পিছত আমি নিজৰ দেশত বিদেশী হৈ পৰিব লাগিব চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাইডত ঘণ্টা বটনটো দবাই থৈ পাহৰি নাযাব কাৰণ সেই ঘণ্টা বটনটো দবাই থৈ গ'লেহে আমাৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সদায় চাই থাকিব পাৰিব চ' আজিৰ কাৰণে বাই বাই।